এটা সময়ত ঘৰৰ চৌহদত অতি সাধাৰণভাৱে গাহৰি পালন কৰা হৈছিল। গাহৰি পালনৰ যে বৈজ্ঞানিক পদ্ধতি থাকিব পাৰে সেয়া কোনো চিন্তাই কৰা নাছিল। ক্ৰমবৰ্ধমান কালত ইয়াৰ বৈজ্ঞানিক ৰূপত পালন আৰম্ভ হ'ল আৰু ইয়াৰ জৰিয়তে বহুজনে নিজৰ জীৱিকাৰ সন্ধান আৰম্ভ কৰিলে। স্থানীয় আৰু ৰাজ্যিক বজাৰত দিনে দিনে বাঢ়ি অহা গাহৰি মাংসৰ অভূতপূৰ্ব চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি আৰম্ভ কৰা হৈছে বড়োলেণ্ড পিগ মিছন শীৰ্ষক এক অভিলাষী আঁচনি। এই আঁচনিৰ অধীনত আগন্তুক ৩ বছৰৰ ভিতৰত প্ৰত্যেক দিনে মুঠ ১ লাখ কেজি গাহৰিৰ মাংস উৎপাদনৰ লক্ষ্য স্থিৰ কৰা হৈছে। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু বড়োলেণ্ড ক্ষেত্ৰীয় পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৰ নেতৃত্বত নিবনুৱা যুৱক যুৱতীৰ স্বাৱলম্বিতাক লক্ষ্য হিচাপে লৈ আগবঢ়া বড়োলেণ্ড পিগ মিছনৰ লক্ষ্য প্ৰতিদিনে ১৭০০ গাহৰিৰ পোৱালি উৎপাদন। তাৰ বাবে পালকসকলক উন্নতমানৰ প্ৰশিক্ষণ দিয়াৰ উপৰিও কৃত্ৰিমভাৱে প্ৰজনন কৰিবলৈ সকলো সুবিধা প্ৰদানৰ লক্ষ্য আগত ৰখা হৈছে। লগতে থাকিব প্ৰয়োজনীয় বীমা। এই আঁচনিৰ সহায়ত উৎপাদিত মাংসসমূহ গ্ৰাহকৰ ওচৰ চাপিব পৰাকৈ বজাৰত উপলব্ধ কৰোৱা হ'ব। আশা কৰা যায় যে বছৰি প্ৰায় ৮,০০০ কোটি টকাৰ ব্যৱসায় ইয়াৰ দ্বাৰা সম্ভৱ। প্ৰায় ৩০,০০০ পৰিয়াল এই আঁচনিৰ দ্বাৰা পোনপটীয়াকৈ উপকৃত হোৱাৰ সমান্তৰালভাৱে গাহৰিৰ আহাৰ আৰু কেঁচা সামগ্ৰী উৎপাদনৰ দ্বাৰা প্ৰায় ২০,০০০ অধিক পৰিয়াল উপকৃত হ'ব। উল্লেখ্য যে ইয়াৰ বাহিৰেও এই সমগ্ৰ প্ৰক্ৰিয়াত পৰিবহণ, পাইকাৰী আৰু খুচৰা বিক্ৰেতা হিচাপে আত্মনিয়োগ কৰি প্ৰায় ১,০০০জন ব্যক্তিয়ে কৰ্মনিয়োগ লাভ কৰিব পাৰিব। বডোলেণ্ড পিগ মিছন এইটো বডোলেণ্ডৰ কাৰণে এটা ডাঙৰ এটা মিছন হয় আৰু এই মিছনৰ দ্বাৰা আমাৰ বডোলেণ্ডত প্ৰায় ৩০-৩৫ হাজাৰ ফাৰ্মাৰসকলক আমি সাঙুৰি এটা পিগেৰী ইণ্ডাষ্ট্ৰিটো এটা ডাঙৰ ইণ্ডাষ্ট্ৰি হিচাপে গঠন কৰিবলৈ গৈ আছোঁ আৰু আমাৰ টাৰ্গেটটো হৈছে বডোলেণ্ডৰ পৰা প্ৰত্যেক দিনে ১ লাখ কিলো গাহৰি বাহিৰলৈ ছাপ্লাই কৰা তেনেকুৱা এটা মিছন লোৱা হৈছে। আৰু সেই মিছনটো কেইদিনমান আগতে আমাৰ অসমৰ মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমক মিট প্ৰডাকশ্যনত সেলফ সাফিচিয়েণ্ট হোৱাৰ কাৰণে আত্মনিৰ্ভৰশীল হোৱাৰ কাৰণে এটা এজেণ্ডা তেখেতে ৰাখিছিলে আৰু ইয়াৰ লগতে সংগতি ৰাখি তেখেতৰ গাইডেন্সত আমি বডোলেণ্ডত আমি এই মিছনটো লঞ্চ কৰিবলৈ লৈছোঁ। আৰু এই প্ৰগ্ৰামত আমাৰ বিশেষকৈ আমাৰ অতুল বৰা ডাঙৰীয়া ইয়াত এটেণ্ড আছে, মই তেখেতক ধন্যবাদ জনাইছোঁ আৰু আমি আশা কৰিছোঁ যে এই মিছনৰ দ্বাৰা আমাৰ অঞ্চলৰ অৰ্থনীতিটো আমি আগুৱাই লৈ যাব পাৰিম। এইটো এটা লাইভলিহুড মানুহক দিয়াৰ লগতে ইনকাম জেনেৰেট কৰাটো সহায় কৰিব আৰু বিশেষকৈ এইটো আমাৰ যিটো আছে অলপমান নিবনুৱাসকল আৰু ইয়াৰ লগতে যিটো মাৰ্জিনেলাইজ আমাৰ যিটো ফাৰ্মাৰ্ছ আছে বা ফেমিলি আছে তেখেতসকলক বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকলক নিজৰ নিজৰ অৰ্থনীতিৰ দিশত আগুৱাই যাবলৈ এই মিছনটো সহায় কৰিব।